পুত্ৰই মোৰ কথা মানি সাংসাৰিক জীৱন কটাইছে আৰু মইতো সংসাৰ কৰিবলৈ কোৱাত মোক সেৱক কাম কৰি মোৰ কথা লংঘন কৰি বুদ্ধ নাই পিতা তোক মই ক্ষমা নকৰোঁ তোক মই প্ৰপ্ৰসাদ তোক মই প্ৰপ্ৰসাদ কৰিম প্ৰদান তোক মই প্ৰপ্ৰসাদ কৰিম প্ৰদান তোৰ এই সকলো সৎ এই মুহূৰ্ততে লুপ্ত হওক পিতা বংশত জন্ম লৈ বংশ বৃদ্ধি কৰি 3 যুগ ধৰি তই মৰ্যাত থাকিবি গৈ 3 যুগ ধৰি তই মৰ্যাত থাকিবি
এটি কথা কৈ যাওঁ মই লগতো সত্যি গুৰুত্ব শাস্তি কৰিলে প্ৰধান লগতো সত্যি গুৰুত্ব শাস্তি কৰিলে চিরদিন মানব সমাজত মই অপূজ্য হৈ নকৰে মোৰ নামত পূজা পাঠন যাগ যজ্ঞ প্ৰভু মই আজি ভীষণ তাপত প্ৰজাপতি এইবিলাক সকলো বিধিৰ লিখন দেৱঋষি নাৰদৰ ব্ৰহ্মসভা মই খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মসভা প্ৰজাপতি আপনার ব্রহ্মপদ চিরদিন থাকিব ধরা ক্ষমা করিব প্রভু ভগবান ক্ষমা করিব কিন্তু জনগত একটি কথা কৈ যাওঁ শুনক হয়তো মই নহয় তাক আপুনি সেই একে আকৃতিৰ ধৰি নিধন কৰিব পাৰিব আৰু মই খালচ কৰি বেদশাস্ত্ৰ উদ্ধাৰ কৰিব পাৰিব মই এতিয়া আহিলো
বিদায় প্ৰভুসকল, দাদা বিদায়। দাদা এইবিলাক সকলো ভাগ্যৰ লিখন। ভাগ্যৰ লিখন কোনেও খুন্দাব নোৱাৰে। আজি পৃথিৱীৰ পৰা লক্ষ্মী মান গ'ল। হস্তবিদ নাৰদো কক্ষচুত গতিকে প্ৰজাপতি এনেবোৰ বিপদে আৱৰি ধৰিবই। He